দেয়াৰ কোন বনে চাৰিলা ধেনু হে হৰি কদম তলে কানা নৰিব যায় হৈ ৰাম মুকেশ তই কিন্তু তামান গান গাবা জানা একদম চালিয়া নংখ গাবা জানা তই আরে বাবা কালি জন্মাষ্টমী তই গমেই নাপা নেকি কালি কাৰণে মই শ্ৰীকৃষ্ণ মই ভগৱান বুলি কবি কালি bre শ্ৰীকৃষ্ণ বুলি মাতিম কালি bre ইয়াৰ মাথাটো বেয়া হল নেকি অলপ তই গাছবে নামিহে ভাল হ'ব নেকি সোনকালে কিবাকে যদি ফুৰি পৰা তই মই কিন্তু তই ঘৰত থবা যাব নোৱাৰো দেই কি কলি তই তাৰমানে মোৰ হাত ভাঙি ভাল পোৱা যি বাবা ভাবি থাক তই ফুৰি তাৰমানে যদি হাত এখন ভাঙে মই যদি থবা যাম তই মেৰে মুখে গালি পাৰব আমাৰ যদি তই হাতখন ভাঙি নিয়ে লগত লৈ যায় বুলি মুখে গালি পাৰব তই মেৰে আরে বাবা মোৰ গাছৰ এটা লাইচেন্স আছে তই কিয় ইমান মাথা মাৰছ শ্ৰীকৃষ্ণ বেংৰা শ্ৰীকৃষ্ণ কবা গাছৰ পৰা ফুৰি নাকি কালি bre উৰিয়ে ফুৰি মই তোৰ কো গাছৰ পৰা ফুৰি মাথা মাৰিছা লাইসেন্স বনাইছো মই ওদালগুৰি যায় গাছৰ উঠই কো নাই তোৰ ইকু বিংৰাটো গাছৰ উঠা লাইসেন্স দে কিনো কথা মই পাগলা হ'ল নেকি কালি শ্ৰীকৃষ্ণ হে ফাৰ্ষ্ট টাৰ্গেট কি কালি মই ফাৰ্ষ্ট টাৰ্গেট কাপোৰ চৌ কৰিম কিয় হয় ঘৰৰ কাপোৰ নাই নেকি হেড চালা বুটবক শ্ৰীকৃষ্ণ কাপোৰ চৌ কৰিছিল গোপিনী গিলা মই গোপিনী চৌ নকৰং মই নিক্ৰমণ চৌ কৰিম মই কাপোৰ ইমানো বেয়া বুজ্জত নহয় মই শ্ৰীকৃষ্ণ কাপোৰ চৌ কৰিব তাৰমানে শ্ৰীকৃষ্ণ বেয়া আছিল কেৰেক্টাৰ হেড চালা বুটবক শ্ৰীকৃষ্ণ আছিল ভগৱান মই হলো নিজে ভগৱা ভগৱান মই গালি খাব কৰিব লাগিল সেইকাৰণে নিক্ৰমণৰ চৌ কৰিম মই মুকেশ ডিমাগ কিন্তু ডিমাগ আছে দেই আরে বাবা নামে হল মোৰ মুকেশ নহল মোৰ টাইটেল আম্বানী নহলে মই গুৰি দিলো হয় পাঁচ মুকেশ পাঁচ নহলে কিবা হে বটৰ মুখত আৰু সেকেন্ড টাৰ্গেট হল মই কালি মদ খাম মদ খাবি তই খাই দিবি তোক মদ আরে বাবা কালি শ্ৰীকৃষ্ণ মই কাৰ তাত কি পাই চব জানো মই কালি কোনো মানুহৰ ঘৰত যাম মোৰ হান্দিটো লম আৰু ভেল লৈ দিম কাৰণ আগতে ঘৰে ঘৰে পাছিল মাখন সেইকাৰণে শ্ৰীকৃষ্ণ চৌ কৰিছিল মাখন ইটা পাই ঘৰে ঘৰে মদ সেইকাৰণে চৌ কৰিম মই এতিয়া মদ তাৰমানে কেছটো লগেন লগেন হওক বা খগেনে হওক নকবি কালি মোক মুকেশ কালি মোক কবি কৃষ্ণ দেই আৰু 3 নম্বৰ টাৰ্গেট হল মোৰ খাস টাৰ্গেট পুৰা এইটো হল মেইন টাৰ্গেট সিহঁতা পটাব লাগিবই তাৰমানে টাৰ্গেট হল ইটো টক তাৰমানে এটা ৰাধা লাগে ৰাধাৰ বিয়নে শ্ৰীকৃষ্ণ হয় মই একো লাভ নাই সদায় ডিস্কোভাৰত লৈ যাম মই ৰাধাক ইয়াত থাকবা লাগে মোকো মাথাতে বেয়া কৰিব খৰচ যায় ভাল হ'ব দে ঐ সিদ্ধ কি ভাবিছ ঐ গুৰু নিবা টাইম হল মই যাম দে গুৰু নিবা তই কিতাপৰে গুৰু নিয়া বুলিয়ে কালি পেট শ্ৰীকৃষ্ণ বিনা সেইকাৰণে আজি গুৰু চাৰা প্ৰেক্টিচ কৰং দে মই বাহ দোষ হতো এসা ওলা ইয়াত থাকি নহব মোৰ কাম বাহ কালি কাৰণে আজি প্ৰেক্টিচ কি চালিয়া লগ মোৰ মই ভগৱান শ্ৰীকৃষ্ণ আজি সোনকালে ঘুমাব লাগব কালি ৰাতিপুৱাই উঠব লাগব কি ভাল লাগব কালি মোৰ নেকি ঘৰত চৌগুৰি বাজাই মাৰা খালে গম পাবি দে আছে নাই মানুহ তই মানুহ চাই থাক মই যাং কাপোৰখিনি লৈ আনো চৌগুৰি থৰা খালে যে কি ভাল পাম মই পিঠি ফাটি যাকে দুকুমা দিল তই আকৌ ভাল পাম মই বেটা তো আমাকে কাপোৰ চৌ কৰিব আছা মাত্ৰ ছুটি কেনে লৈছো মই চালা তো ছুটি চৌ কৰিছ ৰ আই নামাবি নাম ওলাই নাহোঁতে পলাই ভাল বুলি বে বেটা তই কাপোৰ চৌ কৰিব আহা কৃষ্ণ বেয়াকে মাৰ খালে নেকি ধুতি গান চৌ কৰোঁতে ইমান বেয়াকে মাৰল দিগন্তই তাৰ যদি দাঙিটো চকুলো মই সিটো মোক মাৰিয়ে পেলালা হয় ইমান বেয়াকে মাৰিব লাগে না সেই ধুতিখনৰ কাৰণে ভাগ্য ভাল তাৰ মই হাগুৱা হোৱাৰ কাৰণে সি বাচি গেল মই যদি তাতে থাকলো হয় তাক খিদি দিয়া দিলো হয় তাক পিছে এবাৰ নেক্সট প্লেনিং কি ভাবছা এবাৰ নেক্সট প্লেনিং মদ শান্তি চৌ কৰিম পাৰবি না তই আৰে বাবা হাঁহে পাৰে মুৰ্গী পাৰে মই কিয় নোৱাৰিম কাৰণ মই কৃষ্ণ দে যাও পিছে এতিয়া যাও হে ভগৱান এইবাৰো যাতে ধৰা খায় হয় সিদ্ধ তই মোৰ কুটি পিছে ধৰা খাবা দিছ নেকি শ্ৰীকৃষ্ণই ধৰা খাব নেকি ভগৱান তই ভগৱান বেংৰা পাহিলি নেকি মই ভাবাই নাছিলো এইটো ভগৱানে কিন্তু ধৰা নাখায় তই কিন্তু পইণ্টৰ কথা কৈলি দেই সিদ্ধ মই সদায় পইণ্টৰে কথা কওঁ তই বুজি নাপা দে পিছে তই ঠাই দে মানুহ মই যাই তো দে যা টিং 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 এইবাৰো যি ধৰা নাখাব তাৰ মানে নাই আই চালা কুকুৰ কত চিকেটি দে মদ কিনি খাবা আছা তই আগলা অৰত খাবা নাই চগুৰ বাহেছো কি তাই চগুৰ বাজাতে চিনি পোৱা নাই বুঢ়ী মাৰে ৰ বেটাটো মুড়ি দিয়া মোক যাবা দি কোৱাই ভাল বুঢ়ী ইয়াতে ইমান টাইম হল ইয়াক বান্ধিয়ে থলা নেকি কুকুৰ টাইম এৰি থৈছা মাৰা খাবা মিছা মিছি তিৰি মতো মাৰা খাবা নোৱাৰাটো সেইকাৰণে তই মই এৰি থৈলি হ'ব দে এবাৰ তোৰ লগতে থাকিম মই এবাৰ তোক আগত খেলাই দিম মই এইবাৰ যদি মই নৰং জীৱনতো আৰু কৃষ্ণ নহওঁ মই
তোৰ হাঁহি ওলাইছি নে কি হ'ল একেদিনে ঘৰত বাহিৰ হৈ গৈছি না কৃষ্ণ হোৱা বোলেচোন এই পিছে এইটো যাও নেক্সট প্লেনিং এবাৰ আমাৰ এইবাৰ জিঅ'টা পটাহে আখাৰিম আৰু যদি মই নৰো জীৱনত তোৰ কৃষ্ণ নহওঁ মই পাছানা তই কৃষ্ণ হয় কেনে মজা ভগৱানহে হয় হয় সিদ্ধ সিদ্ধ তই কুটি পিছে পিছে মোক খাও দি দেখা নে ভগৱান এটা খাও লাগব নেকি বেঙা দে পিছে জয় তুমি ৰাধা পিছে যাওঁ ও যাওঁ যাওঁ ৰাধে 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 সিদ্ধ লগ পাম না ইমান ৰহিলো আই কিতাৱে আগত বহিছে যে ক'তে ক'ত অ বিৰাট ঠৌগা দেখোনে তই কৈ দিব লাগিব কিন্তু এইবাৰ ফাং ফুং নাই পলাই থাকে নহব এইবাৰ চিন্তা নকৰিবি মই কামটো কৰি দিম তই যাওঁ সোনকালে ইয়াতে দালি নগৰিব চেণ্ডেলৰ চৰ নাখালেই হ'ল আৰু মই ৰাধে 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 কৃষ্ণ তুমি য'তে নাথাকে কিয় মোক এবাৰ দেখা দিয়া বালিকা এবাৰ পিছফালে ঘূৰি চোৱা কৃষ্ণ ইজ হাজিৰ প্ৰভু ক'ত আছে তুমি মই দেখা পোৱা নাই পিছফালে বালিকা পিছফালে অ বাইদেউ দেখোনে আমাৰ তনে কৃষ্ণ হয় চিয়া চকাই ফুৰছে নে অ বেটা হাতনক দিয়েছো ৰ চেণ্ডেলৰ চৰ নাখান্তে পলাই ভাল মই নহয় দে বাইদেউ তাৰ পিছে পিছে ঘূৰিহে ফুৰছো মই নে চৈধ্য ৰাতিপুৱাৰ পৰা চিয়া চকাই ফুৰছে আজি ভাল দুকুমান দিবি তাক আজি হা পেটাতে চৈধ্য কথা লগবা আছে তই কোন নহয় ৰ তই ধৰে ইয়াক ধৰ ৰাতিপুৱাৰ পৰা মাৰা খাই ফুৰছো আৰু মাৰা খাব নোৱাৰা চিয়া চকাব জাগা নাপাই নে আই মুকেশ মুকেশ আই মুকেশ আজি শ্ৰীকৃষ্ণ অহা বোলে তই উঠ মুকেশ আই মুকেশ ঐ মই নহয় বাইদেউ মই নহয় চৈধ্যহে ঐ কি সপোন পালি আই একদম ভাল মোৰ চৈধ্য আজি সপোনহে আছিল নহ'লে কিমান মাৰ খালো হয় আজি কেনে কেনে আৰু শ্ৰীকৃষ্ণ হবি এনে হ'ব নোৱাৰা দেই ভাবাটোও পাপ